এভৰিৱান ৱেলকাম টু মাই চেনেল। ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই 10টাকৈ বাক্য আপোনালোকৰ আগত দি গৈছিলোঁ। আজিৰ ভিডিঅ'টোত আকৌ 10টা সেন্টেন্সৰে আৰম্ভ কৰোঁ আহকচোন। মই একেলগে সৰহকৈ নাই দিয়া কাৰণ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাইণ্ডত ইমানখিনি সেন্টেন্স একেলগে মনত ৰখাটো সম্ভৱ নহয়। এনেদৰে কমকৈ দিলে সিহঁতৰ মনত ৰাখিবলৈ সুবিধা হয়। যিহেতু ডাঙৰে মোবাইলটো সিহঁতৰ হাতত দি দিলে সিহঁতি নিজেই এইখিনি আয়ত্ত কৰিব, সেইকাৰণে অলপ কমকৈ সদায় দি থাকোঁ। এইফালে আহা, কাম হিয়েৰ। আমি সিহঁতক প্ৰায়েই কওঁ এইফালে আহা, কাম হিয়েৰ। ডাঙৰকৈ কোৱা। কেতিয়াবা সিহঁতি আমাক কিবা কথা কওঁতে ইমান সৰু সৰুকৈ কয় আমি শুনি নেপাওঁ, তেতিয়া আমি সিহঁতক ক'ব পাৰোঁ ডাঙৰকৈ কোৱা, স্পীক লাউডলি। মনে মনে থাকা। সিহঁতি প্ৰায়ে আমাক হুলস্থুল কৰে, দিগদাৰ কৰে, তেতিয়া আমি সিহঁতক মনে মনে থাকিবলৈ কওঁ কিপ কোৱাইট, মনে মনে থাকা। ভিতৰলৈ আহা। সিহঁতক আমি প্ৰায়ে ভিতৰলৈ মাতোঁ, যিকোনো ক্ষেত্ৰত কাম ইন ক'ব পাৰোঁ, কাম ইন, ভিতৰলৈ আহা। সাজু হোৱা। সিহঁতক আমি স্কুললৈ বা ক'ৰবাত বেলেগ ঠাইলৈ যাবলৈ প্ৰায়ে কওঁ যোৱা সাজু হোৱাগৈ, গেট ৰেডি। সাজু হোৱা, গেট ৰেডি। কিবা বিশেষ কথা আছে নেকি আৰু কিবা বিশেষ আছে, এই দুইটা বাক্য মন কৰক। প্ৰথমটোত আমি সুধিছোঁ আছে নেকি, মানে প্ৰশ্ন কৰিছোঁ, আৰু দ্বিতীয় বাক্যটোত কৈছোঁ আছে, মানে যেতিয়া আমি সন্দেহজনকভাৱে কিবা এটা আছে বুলি সুধোঁ তেতিয়া আমি ক'ব লাগিব এনিথিং স্পেচিয়েল। সিহঁতি যদি আমাক কিবা কথা এটা কয়, আমি সন্দেহ কৰিছোঁ আৰু কিবা আছে, তেতিয়া আমি সিহঁতক ক'ব পাৰোঁ এনিথিং স্পেচিয়েল। বা আমি যদি জানো যে কিবা এটা আছে কিন্তু কোৱা নাই, তেতিয়া আমি তাহাঁতক ক'ম চামথিং স্পেচিয়েল, কিবা বিশেষ আছে, চামথিং স্পেচিয়েল। ঠিক তেনেদৰে প্ৰায় ল'ৰা ছোৱালীবিলাকক ৰাতিপুৱা গধূলি পঢ়িবলৈ পঠিয়াওঁ, পঢ়াগৈ যোৱা। আমি ক'ব পাৰোঁ গো এণ্ড ষ্টাডি, পঢ়াগৈ যোৱা, গো এণ্ড ষ্টাডি, STUDY। কাজিয়া নকৰিবা। সিহঁতি প্ৰায়ে কাজিয়া কৰে, আমি তেতিয়া সিহঁতক কওঁ কাজিয়া নকৰিবা, ডোণ্ট ফাইট। চিঞৰ বাখৰ নকৰিবা। ল'ৰা ছোৱালীবিলাকে লগ হ'লে প্ৰায়ে চিঞৰ বাখৰ লগায়, তেতিয়া আমি সিহঁতক চিঞৰিব পাৰোঁ ডোণ্ট চাউট, চিঞৰ বাখৰ নকৰিবা। এই সেন্টেন্সকেইটা আপোনালোকে প্ৰায়েই যদি ব্যৱহাৰ কৰে, ল'ৰা ছোৱালীবিলাকে ইংৰাজী ভাষাটো কিমান ধুনীয়াকৈ আয়ত্ত কৰিব। মোৰ সেন্টেন্সকেইটা যদি আপোনালোকৰ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰে যেন। ধন্যবাদ।